প্ৰিয় দৰ্শক বন্ধুসকল, আজি মই আপোনাক খুবেই কাৰ্যকৰী এটা যন্ত্ৰ দিম, যিটো যন্ত্ৰৰ নাম বিচিত্ৰ মোহিনী যন্ত্ৰ বুলি কোৱা হয়। অৰ্থাৎ যিকোনো মানুহক এই যন্ত্ৰৰ মাধ্যমেদি আপুনি বশ কৰিব পাৰে, নিজৰ আয়ত্তাধীনত আনিব পাৰিব। যি কি নহওক, সৰ্বপ্ৰথম এই অমূল্য যন্ত্ৰটোক আপোনাৰ লগত চিনাকি কৰাই দিছোঁ। এইটো মই কিতাপত পঢ়াই দি দিম, তেতিয়াহ'লে আপোনাৰ বুজাত সুবিধা হ'ব। যিহেতুকে ইয়াত কিন্তু ধুনীয়াকৈ চাইছে যন্ত্ৰটো, ইয়াতে পীড়িত ব্যক্তিৰ নাম অৰ্থাৎ ধাৰক, যিজন ধাৰণ কৰিব। এই বিচিত্ৰ মোহিনী যন্ত্ৰে বঙালীত লিখা আছে, যদি মই অসমীয়া কৰি দিম, ৰোগীৰ নাম অৰ্থাৎ ৰোগী বুলি কওঁতে প্ৰেম ৰোগী বুলি ক'ব। ইয়াত অষ্টগন্ধাৰ কালি দি আপুনি লিখিব লাগিব আৰু এয়া লিখি কেনে আপুনি ধাৰণ কৰিব লাগিব। তেতিয়াহ'লে সবাইকে আকৰ্ষণ কৰতে পাৰবে, অৰ্থাৎ সকলো আপোনাৰ আকৰ্ষণত আহিব আৰু সুখ লাভ হ'ব। যেতিয়া ধাৰকৰ মনস্কামনা পূৰ্ণ হ'ব, তেতিয়া গুৰৰ লগত এইটো জড়িত কৰি মিৰিয়াই ইয়াক খাই দিব লাগিব। তেতিয়াহ'লে 100% সেইগৰাকী আপোনাৰ আজীৱনৰ কাৰণে বশীভূত হৈ থাকিব। পীড়িত ব্যক্তি অৰ্থাৎ প্ৰেম ৰোগীৰ নাম ইয়াতে লিখিব লাগিব, আপোনাৰ নাম। আৰু যদি নিজে নোৱাৰে তেতিয়াহ'লে আমাৰ কণ্টেক্ট নম্বৰত ফোন দিয়ক 9365938882।